হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল নিশ্চয়, আৰু আমাৰো ভালেই। আজি হৈছে 2 অক্টোবৰ। প্ৰথমতে সকলোকে পূজাৰ শুভেচ্ছা জনাইছোঁ, আৰু লগতে আজি মোৰ ল'ৰা জ্ঞানশৰ জন্মদিন, আৰু তাৰ জন্মদিন উপলক্ষে মোৰ ঘৰত আজি সত্যনাৰায়ণ পূজা এভাগ কৰিব লৈছোঁ। আজিৰ দিনটো তাকে কিনো কৰোঁ, কেনেকৈ চেলিব্ৰেট কৰোঁ তাৰ জন্মদিনটো, তাকে আপোনালোকক দেখুৱাই যাম, চাই থাকিব বুলি আশা কৰিলোঁ। এতিয়া আমি গা পা ধুই আজৰি, আৰু এইয়া আমাৰ বাৰ্থডে বয়। হেপী বাৰ্থডে। Thank you. চুমা এটা দিয়া। আৰু সকলোৱে আশীৰ্বাদ কৰিব, সি যাতে ভাল মানুহ হয় ন। কোৱা, মোক আশীৰ্বাদ কৰিবা সকলোৱে। মই আশীৰ্বাদ কৰিবা ক'লে মই যাতে পঢ়িব পাৰোঁ। মই তাতে পঢ়িব পাৰোঁ। এইবোৰ পূজাৰ সামগ্ৰী, বুট মগুবোৰ ইয়াতে তিয়াই ৰাখিছোঁ, আৰু মই ৰাতিপুৱা চাকি গছো জ্বলাই ল'লোঁ মন্দিৰত। ৰাতিলৈ যিহেতু ভাতো খোৱা হ'ব, সেয়ে ইয়াতে পাত, যিমান চব্জি, আচাৰ এইবোৰ সকলোবোৰ আনি ৰখা হৈছে, আৰু থালি বনাবৰ কাৰণে এইবোৰো আনি ৰেডি কৰি ৰখা হৈছে। এতিয়া মা আহি গ'ল, আৰু মা অহাৰ পাছতে আমি চাহ পানী খালোঁ, কাৰণ আমি সকলোৱে লঘোণত আছোঁ, কিন্তু ভাত খোৱা হোৱা নাই। সেয়ে চাহ পানী খাই আমি ফল মূল এইবোৰ কটাত লাগি গ'লোঁ। এতিয়া ওচৰৰ এয়া বাইদেউ দুজনী আহিলে, আহি কেনে ভোগ বনাই আছে। তেওঁলোকে গুড়াখিনি খুন্দি আনিছিলে। এতিয়া আমাৰ পোৱালিবোৰ আহি গ'ল, আৰু ইহঁতক মই বেলুন ফুলোৱাৰ দায়িত্ব দিলোঁ। চাকি এখোজ জ্বলাই মই তাক কেক কাটিব দিলোঁ, আৰু মই ভাবোঁ যে মমবাতি এডাল নুমুৱাতকৈ চাকি এখোজ জ্বলাই জীৱনটো, মানে নতুন বছৰটো আৰম্ভণি কৰাটো ভাল বুলি ভাবোঁ। ওম সবিভ্রান্তরম সুচি ওম সবিভ্রান্তরম সুচি ওম অপহমতুতে ভূতা ভূতা ভূমিকলকা ভূতানাম বিভিন্ন দেববিদ্যাং কৰিমহম ওম বেতাৰেশ্ব পিখাশেশ্ব ৰাক্ষসা চৰিচিপা অস্মাৎ যে সৈন্য সৈন্য হে ৰাম সংহতি কৰিয়া হে নারায়ণ পূজে নিজ হে রাম লক্ষ্মী দেবতা অহরত্বে বাসে দেবতা নিপঞ্চম নিশান সর্বকর্ম ওম মহালক্ষ্মী বিদ্যে স্বাহা ইদং মহালক্ষ্মী বিদ্যে তুমি ঘূৰাই দিয়া। আজি ল'ৰাৰ জন্মদিনটো এনেকৈয়ে আমি উদযাপন কৰিলোঁ, ঘৰতে নাৰায়ণ পূজা এভাগ কৰি। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ সামৰি মাৰিছোঁ। বাই বাই।